ওকে এতিয়া কোৱা ক'লে আহিলা তোমালোকে ব'লা তেতিয়াহ'লে চলো হাই হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভাল আজি বৰ ধুনীয়া এটা পৰিৱেশত আহিছোঁ ঠাইডোখৰৰ নাম হ'ল হেৰিটেজ গুৱাহাটীত আছে আৰু ইয়াৰ পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া আৰু ল'ৰা ছোৱালীবিলাকৰ খেলিবৰ কাৰণেও ইয়াত স্পেচ আছে এক্টিভিটিছ আছে আৰু আজি মোৰ ভিডিঅ'ত মোৰ পৰিয়ালৰ অতিকৈ মোৰ ভণ্টি দুজনী পৰিয়ালটো আহিছে গৰম বন্ধত বুলি ল'ৰা ছোৱালী লৈ তো সেইকাৰণে হেৰিটেজলৈ আহিলোঁ ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল নতুন নতুন ভিউৱাৰ্ছ মোৰ চেনেলত জইন হৈছে তেওঁলোকক থেংক ইউ জনাইছোঁ আৰু প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল আগৰে পৰা চেনেলত আছে তেওঁলোকক বহুত বহুত থেংক ইউ জনাইছোঁ তো ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে আৰু ইয়াত মোৰ ভাগিন গুণগুণে খুব ধুনীয়া এটা মানে আপোনাৰ ভিডিঅ'ত মানে কেনেকৈ কথা ক'ব লাগে তাই দেখুৱাই যাব আৰু এয়া হ'ল মোৰ সৰু ভণ্টিৰ ছোৱালী ৰাণী আৰু এয়াই হ'ল গুণগুণ আপোনালোকক এটা ইনফৰ্মেশ্যন দি থওঁ হেৰিটেজত প্ৰতিটো এডাল্টৰ আপোনাৰ 100 ৰুপিজকৈ লয় আৰু যিবিলাক 13 ইয়েৰ্ছৰ তলৰখিনিক মানে আপোনাৰ এণ্ট্ৰি ফিজ নালাগে তো আপোনালোকে খুব ধুনীয়াকৈ ইয়াত এনজয় কৰিব পাৰিব আৰু খাবলৈতো সুবিধা আছেই তো ভিডিঅ'টো মই মোৰ পৰিয়ালৰ লগত বনালোঁ এই গ্ৰীণ কালাৰ পিন্ধি থকাজনী হ'ল মোৰ মানে ডাঙৰ ভণ্টি মানে মাজু ভণ্টি আৰু এয়া হ'ল পিছফালে ব্লু কালাৰ পিন্ধি থকা গৰাকী হ'ল মোৰ সৰু ভণ্টি আৰু তেহেঁতি 2 দিনৰ কাৰণে খুব লৰালৰি কৰি আহিলে এয়া হ'ল সৰু ভণ্টি ছোৱালী ৰাণী মই আগতে ক'লোঁ আৰু এয়াই হ'ল মোৰ কিউটি পাই হৰ্ষালী হ'ল গুণগুণ আৰু হ'ল বেটা আয়ান আৰু সেইফালে গ'ল যে সেয়া হ'ল বেটা বাখৰ হৰ্ষজ্যোতি তো এই আপোনালোকে ভিডিঅ'টোত দেখা পাব তেওঁলোকে কিবা কিবি কৈ আছে প্লিজ অকণমান ইগন'ৰ কৰিব ভইচটো বেছি হৈ গৈছে যিহেতু বুজাব লগা হৈছে আগতেও বহুবাৰ মানে বহু জেগাত ঘূৰা হৈছে যদিও হেৰিটেজলৈ আহিবলৈ কথাবোৰ মিলা নাছিলে যিমান পঢ়া শুনা কৰিলেও অকণমান কিছুমান আমাৰ যিবিলাক মানে পুৰণা আমাৰ কালচাৰৰ লগত থকা আগৰ ইতিহাসবিলাক দেখাব লাগে তেতিয়াহে তেওঁলোকে জানিব নহয় জানো আপোনালোকেতো বহুতেই ইয়ালৈ আহিছেই বাৰু আৰু যিসকলে অহা নাই মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে দেখা পাব আৰু এয়াই কৈছোঁ আৰু আপোনালোকে এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক ভিতৰবিলাক এনেকুৱাটো পৰিৱেশ খুব ভাল লাগে এইটো হ'ল মিউজিয়ামটো মই বৰ্তমান মিউজিয়ামৰ পৰিৱেশটোৱে আপোনালোকক এতিয়া দেখাই আছোঁ বাহিৰৰখিনি হ'ল খেলা ধূলাৰ এক্টিভিটিজ এৰিয়াখিনি ল'ৰা ছোৱালীৰ কাৰণে এই তাঁতশালখন চাওকচোন কি যে ধুনীয়া নহয় আগৰ দিনৰ সকলোবোৰ বস্তুৱে যিবোৰ হেৰাই যাব খোজা তেওঁলোকে মিউজিয়াম হিচাপে ৰাখি থৈছে আৰু এইখন হেৰিটেজখন একেবাৰে ব্ৰহ্মপুত্ৰৰ একেবাৰে কিনাৰতে আছে আৰু খুব ধুনীয়াকৈ পৰিপাতি কৰি ৰাখে ভিতৰত অৱশ্যে ভিডিঅ'টো এলাউড নাছিল দেই কেমেৰা কৰি গৈ থাকোঁতে এগৰাকীয়ে ক'লেই নহয় এই ভিতৰৰ ৰুমটোত একচুৱেলি কেমেৰা এলাউড নাই বাকী আপোনালোকে সকলোতে কেমেৰা ইউজ কৰিব পাৰিব পিছে ভালেই হৈছে সেইবিলাক কিছুমান নিয়ম আমি মানিও চলিব লাগিব নহয় জানো ইমান পুৰণা এটা আৰ্কিটেকচাৰ কিমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে সকলো বস্তুৱে আপোনালোকে ইয়াত দেখা পাব বহুতে ইয়াত মানে বহুত নলেজৰ কাৰণে আহে বহুত কিছুমান কথা আমি নজনা কথা মানে আমাৰ আগৰ দিনৰ সেইবিলাক ইয়াতে তেওঁলোকে ধুনীয়াকৈ বুজাই দিয়া আছে চাওঁতে লাগিলেই নহয় এইখন কাজিয়া বাৰু বাদ দিয়ক এতিয়া মোৰ মানে গুণগুণীজনী আপোনালোকে কথাখিনি শুনিব হা সকলোকে আৰু প্লিজ আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট এটা কৰিব নাপাহৰিব ভাল লাগিছে নে ইয়াতে হাই কোৱা বাৰু মোৰ গুণুজনীৰ মাতটো স্পষ্টকৈ শুনি পাইছেনে কি বাৰু কৈ গৈ আছে
আজিকালি ল'ৰা ছোৱালীবোৰ বৰ স্মাৰ্ট ভিডিঅ'বোৰ চাই থাকে যে তাইও তেনেকৈ আপোনালোকক মানে মোৰ দৰ্শকক ইনফৰ্মেশ্যন দি গৈছে আপোনালোকে বুজি পাইছে নহয় শুনিলেই চাগে মোৰ এই গুণুজনী কথাবিলাক ইমান যে মৰম লগা নহয় গ'লেগৈ যে মই কি কৰিম নহয় এয়াই হ'ল আজি ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু সেইবিলাকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু প্লিজ আপোনালোকৰ যদি বেছি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ শ্বেয়াৰে মোক বহুত বহুত উৎসাহ জনায় যাতে আগলৈও মই নতুন নতুন ভিডিঅ' মই বনাই যাবলৈ উৎসাহ পাই থাকোঁ আৰু যাতে সোনকালে আপোনালোকে 1K কৰি দিয়ে তাৰ আশাৰে আজি ভিডিঅ'টো মই ইয়াতে সামৰিব লৈছোঁ কাৰণ বেছি ভিডিঅ'টো দীঘল কৰিলে আপোনালোকে নাচায় নহয় তো এতিয়ালৈ আহিলোঁ ভালে ভালে থাকক বাই বাই লগ পাম আকৌ